কান্দি দিয়া অলপ Thank you so much ইমানখিনি আমাৰ লগত ঘূৰাৰ কাৰণে প্লাছ টাইম হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান ৰ'ব টাৰ্ণিং গৈছোঁ তাৰ মানে অ'কে গাইছ এতিয়া আমি ওলাই আহিছোঁ তাতে লোৱা আপোনালোকে গম পাই গৈছে চাগে এতিয়া মানে গৈ আছোঁ মানে বিয়াৰ গেলামালৰ বজাৰখিনি কৰিবৰ কাৰণে আৰু গৈ আছোঁ বৰপেটা ৰোড অকলে নাযাব আৰু নিদি যাব আৰু তাতে বৰপেটা ৰোড নিলম আছে তো তাই মানে গোটেইখিনি চিনি পায় তো তাইক লৈ আমি গোটেই বজাৰখিনি কৰিম বাৰু আৰু মানে কি দোকানটো বহুত আছে আৰু মেক্সিমাম হ'লচেলাৰ দোকানে কিন্তু কথাটো হৈছে যে যদি এটা চিনাকি থাকে বস্তু ল'ব ভাল অলপ জল্দি হ'ব তো বাৰু নিদিছোঁ সোনকালে লওঁ আৰু যাওঁ উফ গাইছ দেখিছে মাত চাত বহি পিছত দি লাগি ৰাগ চোৱাৰ কাৰণে নহয় এই ঘূৰি তাৰ মানে উপায় নাই আৰু দিছে নাইবা আৰু লৈ লওঁ ৰ'ব অ'কে গাইছ নিদিছক লৈ ললোঁ সি আৰু মই আমি দুটাই গৈছোঁ এতিয়া বৰপেটা ৰোডত আৰু মানে নিলম আপোনালোকে চাগে বহুতে চিনি পায় ডিম্পুৰ মিটাপত যে আপোনাৰ নিলম আৰু অৰিন্দমক গোটেইখিনি এৰেঞ্জ কৰিছিলে চাগে ডিম্পুৰ ভিডিঅ'ত দেখিছে মোৰ ভিডিঅ'ত লোৱা হৈছিল মানে মনত নাই বাৰু আমি নিলমৰ ঘৰত যাম ঘৰত গৈ কিনে তাই মানে দোকানবোৰ চিনি পায় তেনেকৈ অলপ পিছত ওলাই আহিম ওলাই আহি গোটেইখিনি বজাৰ কৰি যাম ঘৰত আজি বিশেষ কাম নাই মানে এতিয়া আপোনাৰ 10:30 বাজিল বজাৰখিনি কৰোঁতে ধৰক কমেও 2-3 ঘণ্টা লাগি যাব 3 ঘণ্টাটো আৰামত লাগিব কাৰণ অকল গেলামাল বজাৰ নহয় আপোনাৰ আৰু কিবা ল'ব লগা আছে তো আপোনাৰ গোটেইখিনি বজাৰ কৰি ঘৰ পাওঁতে আপোনাৰ 4টা বাজিয়ে যাব তো আজিৰ কামখিনি হৈছে সেইটো আজিৰ মানে বস্তুবোৰ হৈছে সেইটো এতিয়া যাওঁ জলদি কাৰণ আহিব লাগিছিল 9টা মানতে অলপ সোনকালে আহিলে কি হয় আপোনাৰ মানুহজনী ভিৰ কম থাকে সোনকালে বস্তুখিনি ল'ব পাৰি কিন্তু এতিয়া ধৰক গৈ বাৰু 11টা বাজি যাব তাত বহি মেলি ওলাই আহোঁতে 12টা বাজিল তো মানুহৰ ভিৰ থাকিবতো এনেও অলপমান টাইম লাগি যাব বাৰু যিয়ে নহওক সোনকালে বস্তুখিনি লওঁ আৰু তাৰপিছত ঘৰ হৈ আছে আমি আহি পালোঁ বৰপেটা ৰোড টাউনত সোমালোঁ আৰু মানে ইয়াতো ৰাস হয় কিন্তু কথাটো হৈছে যে এইবাৰ মানে ইয়াততো বহুত দূৰৰে কথা আমি ঘৰৰ ওচৰে পাজতে চাব পাইছোঁ মানে কি আপোনাৰ দিনটো ইফাল কাম কৰা যায় তাৰপিছত পিছত ৰাতি আৰু মানে কি এলাহ লাগে ক'ৰবাত দূৰত যোৱাৰ কাৰণে আৰু ঠাণ্ডাও আপোনাৰ আহিব পাৰে যদি দিনত আপুনি কাম কৰা নাই যদি আপুনি দিনত ফ্ৰী আছে কৰা নাই তেতিয়াহ'লে ৰাতি ধৰক লগৰ লগত আহি গ'ল তেতিয়া আপোনাৰ কথা নাই কিন্তু মানে কি হৈছে এইবাৰ কাম কৰি থাকোঁ দিনটো গধূলি আপোনাৰ কি হয় মানে এলাহ লাগি যায় আহিব তো সেইকাৰণে পাঠশালাত চাইছোঁ পাঠশালা উচিত যদি নলবাৰী যাম বুলি ভাবিছিলোঁ কিন্তু নলবাৰীত এখন মানুহ দেখি ডাইৰেক্ট কেঞ্চেল তো ইমান ভিৰতো মানে বেছি ভিৰটো ভাল নালাগে মানুহ হ'লে ভাল লাগে বাৰু কিন্তু অভাৱটো ভাল নালাগে চব বস্তুৰে এতিয়া আপোনাৰ টাইম হৈছে 4টা বাজে আৰু আমি আহিছিলোঁ 11টা বজাত তো 11টা বজাৰ পৰা গোটেইখিনি বজাৰ কৰি আপোনাৰ বাজি গ'ল 4টা আৰু মানে কি হ'ল মাজতে একো ক্লিপ চিপ লোৱা নাই কাৰণ গম পাই বজাৰ কৰিলে বহুত বেছি ল'ব নোৱাৰে আৰু একদম বেলেগ জেগাত গৈছোঁ তো সেইখিনি বেছি ক্লিপ লোৱা নাই অলপমান মাজতে কিবা কিবি দেখালোঁ আৰু এইফালে আছে আমাৰ নিলম থেংক ইউ ছ' মাছ ইমানখিনি আমাৰ লগত ঘূৰাৰ কাৰণে প্লাছ টাইম অফো আছিল সেইকাৰণে বেছি প্ৰব্লেম হোৱা নাই কিন্তু অফ নাথাকিলে অলপ প্ৰব্লেম হ'ল হয় আৰু মানে তাই যে গোটেই বৰপেটা ৰোডখন আমাক ঘূৰাই দিছে আজি পুৰা ৰেডি বিয়াৰ কাৰণে না আৰু বিয়াত যাব লাগিব কিন্তু এনেই ৰেডি বুলিও নহ'ব তো গাইজ মানে আমি বস্তুখিনি আৰু এতিয়া মানে আনলোড কৰিব আছে আৰু মানে কি হ'ল আৰু মানে বস্তুৰ বেলেগ জেগাত আছেতো তো বেলেগ জেগাৰ পৰা উঠাই কিনে যাব লাগিব ঘৰত তো এতিয়া প্ৰথমতে বস্তুখিনি লওঁ আৰু কিবা এটা খাই লওঁ আমি তিনিওটা একো খোৱা নাই দিব পাৰবা তো খাই কিনে আনলোড কৰোঁ বস্তুখিনি লোড কৰি এনেকৈ যাওঁ ঘৰলৈ কান্দি দিয়া অলপ নীতিশৰ অৱস্থা নাই অ'কে তো বস্তু চব উঠোৱা হৈ গ'ল তো গাড়ীত লৈ ল'লোঁ আৰু এতিয়া যাম ডাইৰেক্ট ঘৰ নিলম থেংক ইউ এইখিনি কৰি দিয়াৰ কাৰণে আজি দিনটোৰ কাৰণে তো গাইজ এতিয়া যাওঁ আৰু অলপমান কিবা ল'ব লগা আছে সেইখিনি লওঁ আৰু যাওঁ অ'কে গাইজ তো এতিয়া আপোনাৰ টাইম হৈ আছে কিমান চাওক টাইম হৈছে আপোনাৰ 5টা ৰাতিপুৱা আহিছিলোঁ আপোনাৰ ঘৰৰ পৰা ওলাইছিলোঁ 10:30 মানত আমি বৰপেটা ৰোড আহিছিলোঁ 11টাত বজাৰ কৰা আৰম্ভ কৰিছিলোঁ 12টাত ভাত খাওঁতে বাৰু গ'ল আধা ঘণ্টামান তো আপোনাৰ গোটেই খাই লৈ মেলি এতিয়া ওলাইছোঁ জাষ্ট বৰপেটা ৰোডৰ পৰা এতিয়া আপোনাৰ টাইম হৈ আছে 5টা তো টাইম অলপমান লাগি গ'ল কাৰণ এখন দোকানতে গোটেইখিনি বস্তু নাপায় ঘূৰি অলপ ল'ব লাগে আৰু এই আগৰ টেম্পুখন যে দেখিছে এই টেম্পুখন হৈছে আমাৰ মানে মোৰ মানে মালখিনি গৈ আছে এখন মোৰ টেম্পু নহয় বাৰু মানে মালখিনি গৈ আছে এখন টেম্পুত মোৰ এই মালখিনি মোৰ চব বিয়াৰ বজাৰ গাইজ
আৰু আমি আহি পালো হাউলিৰ অভাৰ ব্ৰিজখন য'ত আপোনাৰ বিখ্যাত ৰাস হয় তো এইফালে আপোনাৰ চাওক সেইফালে চলি আছে হাউলিৰ ৰাস দেখা পাইছেনে পোৱা নাই বা কিবা এই চৰি আগত দেখি দিয়া মোবাইলটো দি দিয়ক গাইজ আপোনালোকে অলপমান বাহিৰৰ পৰা চাই লওক হাউলিৰ ৰাস এইখন হৈছে আপোনাৰ বিখ্যাত হাউলিৰ ৰাস যোনখনত আমি এইবাৰ আহিব নাপাম চাগে অহাবাৰ আমি আহিম এজন নহয় দুজন আহিম অহাবাৰ গাইজ তো এতিয়া আমি ধৰক আৰু অলপমান পিছত পাঠশালা পাই যাম মানে আমাৰ ঘৰ পাই যাম অলপমান পিছত আৰু আপোনাৰ টাইম হৈছে 6টা বাজে মাজত অলপমান ৰখিছিলোঁ মানে আপোনাৰ হাউলিত টিকেট ল'বৰ কাৰণে আমি ৰখিছিলোঁ আৰু ইমান বেছি লাইন কিন্তু আমি লাইন ধৰা নাই লাইন বহুত বেছি আমি লাইন ধৰা নাই আমি টিকেট কাটিব দিছিলোঁ ফ্ৰেণ্ড এজনী আছিল তাইক টিকেটটো কাটিব দিছিলোঁ তাই টিকেটটো কাটি ৰাখিছিল তো এবাৰ টিকেটটো ল'লোঁ আৰু মানে বিয়াত মাতিব যাব লগা আছিল ঘৰত কিন্তু বিয়াত মাতিব যাব নোৱাৰিলোঁ লগৰজনীৰ ঘৰত তো ৰাস্তাতে মানে মাতিলোঁ ঘৰত যাম বুলি ভাবিছিলোঁ ঘৰত গ'লে এটা বেছি ভাল লাগিব আৰু বহুত দিনৰ পৰা আহিম আমি কৈছিলোঁ কিন্তু আজি টাইম মিলাব পৰা নাই আৰু বিয়াত মানে যদি কাৰোবাক ৰৈও যায় বিয়াত মাতিব তো একদম বহুত বেছি চৰি কাৰণ মানে গম পাইছে ইফাল সিফাল কৰোঁতে মই মানে বহুত চিনাকি লগৰ এতিয়ালৈকে মাতা নাই মাতিব আছে বাৰু মাতিম ফোন কৰি মাতিম এতিয়াতো বাৰু যোৱা নহ'বই ফোন কৰি মাতিব লাগিব কিন্তু কাৰোবাক যদি ভুলে ক্ৰমে একদম ৰৈ যায় প্লিজ বেয়া নাপাব কাৰণ মানে পাহৰা যায় সঁচাকৈ মোৰ মানে একদম চিনাকি লগৰ সদায় কথা পাতি থকা লগৰ কিছুমানকো পাহৰি গৈছোঁ মই চ' বাকী লগৰতে মনত কৰাই দিয়ে যে ইয়াক মাতিছোঁ নে তো তেনেকুৱা হৈ আছে তো মাতি চবকে যিমানখিনি বাৰু মনত আছে বা মানে মাতি আছোঁ আৰু কাৰোবাক ৰৈ গ'লে সেইটো আৰু বেয়া নাপাব তো এতিয়া আমি যাওঁ আৰু টেম্পুখন আগত গুচি গৈছে আগত গৈ থাকিব দিছিলোঁ কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই মানে ফোন কৰিছোঁ অলপ বেছি আগত গৈছে তো তাক লগ ধৰোঁ ঘৰত যাওঁ মালখিনি নমাওঁ বাকীখিনি চাই থাকক কি দেখাব পাৰোঁ আজিতো আৰু বিশেষ একো নাই মাল লওঁতে দেখাম বুলি কৈছিলোঁ আপোনালোক কিন্তু দেখুওৱা নহ'ল কাৰণ মানে গম পাই এখন দোকানত একো বস্তু নহয় প্লাছ আপোনাৰ দাম সুধিব লাগে চব দোকানত দামটো মিলাব লাগে কেনেকুৱা কি হ'লচেল প্ৰাইচ হয় নে নহয় মানে বহুত চাব লাগে তো সেইবোৰ আৰু ভ্লগ কৰি থাকিব নোৱাৰে তো ভ্লগটো এটা চাইড হয় আৰু আপোনাৰ বেলেগ কামবোৰ এটা চাইড হয় ক'ব গ'লে তো সেইবোৰ আৰু মানে নহ'ল আৰু দেখুওৱা নহ'ল এনে শ্বৰ্ট লৈছিলোঁ দুটামান তো সেইবোৰ দেখাইছোঁ আপোনালোকক তো এতিয়া জল্দি যাওঁ আৰু বাকীখিনি তাত ঘৰত গৈ কিনে মালখিনি নমাব আছে তো গাইছ বাকীখিনি ঘৰত গৈ দেখাইছোঁ নেকি আপোনালোকক যোৱাকালি মানে কি হ'ল আহি পালোঁ ঘৰ আৰু মানে ঘৰ আহি পাই ৰাতি একদম পুৰা ভাগৰ লাগি মানে কি দিনটো ইফালে ঘূৰি আছোঁ আৰু এইকেইদিনটো ৰেগুলাৰ তেনেকুৱা হৈয়ে আছে বাৰু তো মানে আপোনাৰ ৰাতি আৰু ভ্লগটো খতম কৰা নহ'ল ঘৰ আহি পালোঁ আৰু মানে বজাৰ কৰোঁতে বহুত বেছি দেখুওৱা নাই এনেই জাষ্ট অলপমান এটা দুটা কিবা ক্লিপ দিছিলোঁ নেকি মানে কি হয় কৈছোঁ আপোনালোকক বজাৰ কৰোঁতে মানে বেলেগ দোকানৰ পৰা মালখিনি ল'ব লগা হৈছে তো ইয়াত বিচাৰিছোঁ তাত বিচাৰিছোঁ আৰু ৰান্ধনি যেনেকৈ লিষ্টখন দিছে সেই হিচাপত সেইখিনি আনিব লাগিব কাৰণ ৰান্ধনি বিচাৰিছে যিটোকে তো তেনেকৈ এইবোৰ বস্তু বিচাৰি আনোতে মানে এখন দোকানত গোটেই নাপায়তো তো তেনেকৈ টাইম লাগি গ'ল তো ঘৰ আহি পালোঁ মানে কি হ'ল মোৰ গাড়ীখন থৈছিলোঁ নীলমৰ ঘৰত তো মোৰ গাড়ীখন তাত থৈ কাৰণ আৰু মানে বহুত মানে ট্ৰেফিকৰ পৰা গাড়ী থ'ব পাৰ্কিঙে নাপায় তো সেইকাৰণে আমি তিনিওটাই মই নীলমৰ আমাৰ নিদিছে তো মানে ই ৰিক্সা লৈ আহিলোঁ বজাৰখিনি কৰিলোঁ বজাৰ কৰি চব বজাৰখিনি আকৌ নীলমৰ ঘৰত লৈ গৈছোঁ নীলমৰ ঘৰত লৈ গৈ আকৌ টেম্পু মাতিছোঁ বেলেগ টেম্পু আমাৰ ঘৰত অনাৰ কাৰণে কাৰণ আমাৰ মানে এই গাড়ীটো মালখিনি নাহিব তো বেলেগ এখন টেম্পু নীলমৰ ঘৰত মাতিছোঁ যোনখন টেম্পু দি মালখিনি আনিছোঁ সেইখন টেম্পু দি তাত নমাই আকৌ বেলেগ টেম্পু এখনত উঠাই আমাৰ ঘৰত নিছোঁ টেম্পুত তো কিছু বুজি পাইছেনে তো এনেকৈ আনিলোঁ আমাৰ ঘৰত আকৌ নমাই থ'লোঁ ভালকৈ বস্তু ৰাতি আৰু তাৰপিছত শুই গ'লোঁ ভ্লগ কৰা নহ'ল খতম কৰা নহ'ল ভ্লগটো আৰু তো এতিয়া আকৌ মানে ভ্লগটো খতম কৰিম গাড়ীতে কাৰণ এতিয়া ৰাতিপুৱা হৈছে আৰু অলপমান কিবা কাম আছে ওলাই যাব লাগে মই তো আপোনালোকে আৰু পেণ্ডেলৰ ভিডিঅ' দেখাব পেণ্ডেল বনি আছে লাহে তো পেণ্ডেলৰ ভ্লগো মই দিম এটা ভাবিছোঁ মানে আপোনালোকে যিহেতুকে বিয়াৰ ভ্লগ লাগে বুলি কৈ আছে তো সেইকাৰণে ভাবিছোঁ যে অলপমান দিম বাৰু চিম্পুল নৰ্মেল হ'ব পেণ্ডেলৰ আৰু ইমান হেভিনো কি দেখাব লগা আছে আমাৰতো চিম্পুলে নৰ্মেলে কিন্তু হ'লেও আপোনালোকে কৈ আছে কাৰণে দিম তো এই ভ্লগটো খতম কৰিম ইয়াতে আৰু বেছি লাম্বা নকৰোঁ যদি ভ্লগটো ইয়ালৈকে চাই কিবা এটা ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা গোটেইখিনি কৰক আৰু যদি এতিয়ালৈকে মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম ফ'ল' কৰি লওক কাৰণ আপডেটবোৰ গোটেইখিনি ইনষ্টাগ্ৰামত পাই থাকিব কি দিম বা ৰিল চিলো দিয়া কৰোঁ আজিকালি মাজে তো ফ'ল' কৰি ল'ব পাৰে আপোনালোকে বাৰু যিয়ে নহওক লগ পাম নেক্সট ভ্লগত টিল দেন সকলোৱে ভালকৈ থকা জীৱনৰ এটা ভুল আৰু